কালিলৈকেতো বাছ বেষ্ট ফ্ৰেণ্ডে আছিলোঁ আৰু লাহে লাহে সেই বেষ্ট ফ্ৰেণ্ড ইমান ইম্পৰ্টেণ্ট হৈ গ'ল। কিমান ডিফিকাল্ট হয় ন যেতিয়া তোমাৰ নিজৰ বেষ্ট ফ্ৰেণ্ডৰ লগত প্ৰেম হৈ যায় আৰু তুমি মনে মনে তাইক ভাল পাব ধৰা। তেনেকুৱা অনুৰাগৰ লগতো হ'ল। অনুৰাগ আৰু দিশা সৰুৰে পৰা একেলগে পঢ়িছিলে, নাৰ্চাৰীৰ পৰা। ইনফেক্ট নাৰ্চাৰীত দুয়োৰে বন্ধুত্ব আৰম্ভ হৈছিল। দুয়োটা ইমানেই ভাল বন্ধু, ইটোৱে সিটোক একো কথাই নুলুকুৱায়। স্কুলত টিফিন শ্বেয়াৰ কৰাৰ পৰা কাৰ ওপৰত ক্ৰাছ হৈছে সেই সকলোবোৰ দুয়োটাই দুয়োটাক কয়। চাওঁতে চাওঁতে দুয়োটাই এবাৰ মেট্ৰিক পাছো কৰিলে। দুয়োটাই গ্ৰীণ ভেলী পাব্লিক স্কুলত নাম লগালে। কিন্তু এইবাৰ সিহঁতৰ ক্লাছটো বদলি হ'ল। দিশাই ছায়েন্সত আৰু অনুৰাগে কমাৰ্চত এডমিশ্যন ল'লে। দিশাৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'বলৈ মন আৰু অনুৰাগৰ CA হ'বলৈ মন। নতুন পৰিৱেশ, নতুন স্কুল, নতুন বন্ধু বান্ধৱী। সময়ৰ লগে লগে সিহঁতৰ দুয়োটাৰে বন্ধুত্বও গভীৰ হ'ব ধৰিল। এদিন টিফিন ব্ৰেকত তাক ছায়েন্সৰ অৰুণৱে ক'লে, হেই ব্ৰ', তোমাৰ গাৰ্লফ্ৰেণ্ডক কিন্তু আমাৰ ছায়েন্সৰ সেই যে চোকা ল'ৰাটো আকাশ, সি তাইক বহুত চাই থাকে আৰু কথাও পাতে। সেই কথাষাৰ শুনি তাৰ কিন্তু সেইদিনা কিবা ভাল নালাগিল। যদিও তাই তাৰ গাৰ্লফ্ৰেণ্ড নহয়, কিন্তু বহুতে ভাবে যে দুয়োটাৰ মাজত কিবা আছে। সেইদিনা কিবা মনে মনে তাৰ খং উঠি গ'ল। সি বুজিব নোৱাৰিলে কি হৈছে তাৰ লগত। টিফিন ব্ৰেকৰ পিছৰ ক্লাছকেইটাত সি মনোযোগো দিব নোৱাৰিলে। সেইদিনা সি স্কুল ছুটিৰ পিছত তাইক লগ নকৰাকৈ চিধা ঘৰমুৱা হ'ল। সেইদিনা সি ভাতো নাখালে। ইউনিফৰ্মকেইটা নোখোলাকৈ সি বিচনাত শুই পৰিল। একাউণ্টেঞ্চি টিউশ্যন আছিল 4 বজাৰ পৰা, তালৈও সি নগ'ল। আনদিনাৰ দৰে সেইদিনা স্কুলৰ পৰা অহাৰ লগে লগে সি ফোনটো অন নকৰিলে। স্কুল গ'লে সি প্ৰায়ে ফোনটো অফ কৰি থৈ যায়। আৰু ফেচবুক আৰু হোৱাটছএপো একো নাচালে সেইদিনা। 8টামান বজাত যেতিয়া সি ফোনটো অন কৰে, কেইবাটাও ভইচ মিছ কল আৰু মেছেজ হোৱাটছএপত আছে। তাৰ ভিতৰতে সি দেখিলে 2টামান দিশাৰো মেছেজ। ঐ হেল্ল', ক'ত আছা? ফোনটো অফ যে, গা বেয়া নেকি তোমাৰ? আৰু সেইদিনা সি তাইৰ মেছেজকেইটা বাৰে বাৰে পঢ়িলে। তাৰ এনেকুৱা কেতিয়াও ফিল হোৱা নাছিল। এনেকুৱা লাগিছিল আকাশক গৈ এতিয়াই গৈ 2টা ঘুচা মাৰি দিব। He was confused and felt মই দিশাক ভাল পাই পেলাইছোঁ নেকি?